নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। এয়া চাওকচোন, মা ঘৰৰ বাৰীখন। ইয়াতে বহুত দৰৱৰ গছ আছে, কিন্তু মই সকলোবিলাক দেখাব নোৱাৰোঁ। অকণমান কমকৈ দেখাইছোঁ, পিছৰ ভিডিঅ'ত মই দেখাম বাৰু। কিন্তু এটা কথা, মানুহৰ জীয়াই থাকিবলৈ হ'লে স্বাস্থ্যটোৱে মেইন কথা। গতিকে আমাৰ মায়ে এনেকুৱা কিছুমান দৰৱ জানে, আপোনালোকে আচৰিত হ'ব ভাবিলে। গতিকে মই কি দৰৱ মায়ে দিয়ে সকলোবিলাক আপোনালোকক কওঁ। যদি কাৰোবাৰ হৈছে, বন্ধুবৰ্গৰ হৈছে, ওচৰ চুবুৰীয়া, সকলোবিলাক শ্বেয়াৰ কৰিব পাৰিব। মই দৰৱৰ নামো ক'ম। এটা কথা আচৰিত লাগে, এখিলা গছপাতে যে মানুহে এনেকুৱা বেমাৰ ভাল কৰিব পাৰে। ডক্তৰে ভাল কৰিব নোৱাৰা বেমাৰ আমাৰ মায়ে ভাল কৰি দিছে, এনেকুৱা ৰেকৰ্ড আছে। গাঁৱত থকা মানুহ হিচাপে মানে যিখিনি দৰৱ মায়ে শিকিলে, তাৰে কিছুমান ময়ো জানো বাৰু, কিন্তু মই আজিলৈকে দিয়া নাই। যিহেতু মা আছে, মইনো এতিয়া কেলৈ দিওঁ। গতিকে মায়ে দি আছে, কিছুমান শিকি ল'ব লাগিব। অলপ শিকিলোঁ বাৰু। মই যিদিনা গৈছিলোঁ ধেমাজি, গোগামুখ, ঢকুৱাখানা, এই 3 জেগাৰ পৰা মানুহে আহি পেলাই মাৰ ওচৰত প্ৰমাণ পাই লৈ আহিছে মানুহে। ইমান মানে ভাল লাগিলে সেইদিনা, ইমান ধুনীয়া সন্মান কৰিছে, মোৰ বহুত বেছি ভাল লাগিলে সেইদিনা। আপোনালোকক মই মাক চিনাকি কৰি দিছোঁ, এয়া মোৰ মা হয়। কি ৰোগৰ দৰৱ জানে এতিয়া মই নামবিলাক কৈ দিছোঁ, আপোনালোকে চাব। মেলেৰিয়া ৰোগৰ দৰৱ জানে, জণ্ডিছ, নেম'নিয়া, কেঁচুমূৰীয়া দৰৱটো আকৌ মায়ে 2টা ভাগত দিয়ে। এটা গছৰ ছাল খুন্দি দিয়ে আৰু এটা বনৌষধ পিচি দিয়ে। 2 প্ৰকাৰে ভাল হয়, অতি কম সময়ৰ ভিতৰতে ভাল হৈ যায়। বহুত প্ৰমাণ আছে তেনেকুৱা। কাৰোবাৰ যদি কটা চিঙা হৈ পেলাই ডাঙৰ ঘাঁ হৈ যায়, সেইটো এনেকুৱা বনপাত এটা আছে, দি দিয়াৰ লগে লগে মানে সেইটো শুকাই আহে। সেইটো বহুত প্ৰমাণ। মানে এইফালে নখ চুকোৱা বেমাৰো পাৰে, আৰু হাড় ভাগিলে হাড় জোৱাই দিয়া দৰৱ জানে মায়ে। আৰু কঁকাল বিষ যদি কাৰোবাৰ হৈছে, কঁকাল বিষৰ লতা বান্ধি দিয়ে, খুব ধুনীয়া প্ৰমাণ সেইটো। আৰু মাইকী মানুহৰ যিটো ধাতু ৰোগ, সেইটো ভাল কৰে। সেইটো কেইবাটাও ভাগত জানে বাৰু। তাৰপৰা কিছুমান সৰু সুৰা বহুত জানে, মই ইমানখিনি সোধা নাই। মই যিখিনিলৈকে জানিছোঁ মই সেইখিনি আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ। আৰু মই মানে মোৰ ভিডিঅ'ৰ তলতে মই ফোন নাম্বাৰটো দি দিম, আপোনালোকে যদি কাৰোবাক প্ৰয়োজন বুলি ভাবে তেতিয়া যোগাযোগ কৰিব পাৰে। মাহঁতৰ পিছ চাইডৰ যিখন বাৰী, বিৰাট ডাঙৰ বাৰী হয়, তাৰ মাজতে ৰৈ মই ফ্ৰণ্ট কেমেৰা নকৰিলোঁ, বেক কেমেৰা কৰি বস্তু কিছুমান দেখাই আছোঁ। পৰিৱেশ দেখালোঁ আৰু আপোনালোকক, ধাননি পথাৰখনো দেখালোঁ। যিমানখিনি পাৰিলোঁ দেখালোঁ, ক'লোঁ। আৰু মানুহবিলাক সকলো ব্যস্ত হৈ আছে যিহেতু, মই অকণমান সময় লৈ আপোনালোকক এইখিনিকে ক'লোঁ। আজিলৈ মই ভিডিঅ' ইমানেই কৰিলোঁ, আৰু অন্য এটা ভিডিঅ'ত লগ পাম। বাই।